নমস্কাৰ জনাইছোঁ সকলোকে। সকলোৰে ভালনে? আজি আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ' লৈ আহিছোঁ। মই ঘৰুৱা খাদ্য, এয়া পানীলাও দেখিছে। পানীলাও ধুনীয়াকৈ মই মাছৰ মূৰাই দি খাৰ বনাইছোঁ। আৰু এয়া লৈছোঁ ৰঙালাওৰ গুটি। ৰঙালাওৰ গুটি এনেকৈ মই মিক্সিত মাৰি লৈ এনেকৈ চেকি লওঁ। তাৰপিছত মই চেকি লৈ দেখিছে ইমান ধুনীয়া গাখীৰৰ নিচিনা যেন লাগে ন? আপোনালোকে খাই পাইছেনে জনাবচোন। বহুতে হয়তো খাই পাইছে আৰু বহুতে পোৱা নাই। দেখাত এনেকুৱা লাগিছে যে গাখীৰেদি মই আঞ্জা বনাম নেকি। এয়া হিঠাটো পেলাই দিম মই এতিয়া। তাৰপিছত এয়া লৈছোঁ ৰঙালাওৰ গুটি, আঞ্জা বনাম মাছেৰে। এয়া বাৰীৰ পৰা ধনিয়া এমুঠি তুলি আনিছোঁ, কাৰণ ৰঙালাওৰ আঞ্জাত ধনিয়া দিলে ভাল লাগিব। আৰু এয়া বহুত ধুনীয়া হৈছে আমাৰ ধনিয়াখিনি। আৰু এয়া মই পানীলাও খাৰতো দি দিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে এটা লাইক কৰিব। আপোনালোকৰ মৰম পাম বুলিয়ে এটা সৰু কেতিয়াবা ভিডিঅ' বনাওঁ। এয়া ধুনীয়াকৈ মই কেইটামান আলু দিছোঁ। দি হ'লে মই এতিয়া ৰঙালাওৰ গুটি যিখিনি মই হেৰি কৰি লৈছোঁ সেইখিনি এতিয়া মই ঢালি দিলোঁ। এয়া দেখিছে ইমান ধুনীয়া কালাৰ। আপোনালোকে খাই চাবচোন, বহুত সোৱাদ লাগে। আৰু যোনে খাইছেতো গম পাইছেয়ে। এয়া মোৰ আজিৰ খানাটো ৰেডি হৈ গ'ল।